হেল্ল' গাইজ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এতিয়া যাব ওলাইছোঁ ভাগৱতলৈ। আপোনালোককো লৈ যাওঁ লগতে। বলক ভিডিঅ'টো শেষলৈকে চাই যাব। মাধৱৰ প্ৰসাদে মিলয় ভগৱন্তৰ ভকতি কৰিবলৈ আমাৰ অন্তৰাত্মাত জাগিত হোৱা ভগৱন্তৰ কৃপা অবিহনে নহয় কেতিয়াও। এই বিষয়টো ইয়াত উত্থাপন কৰিছে কৃষ্ণ। এহি বুলি চৰণত পৰিল প্ৰণাম জগত নাথ কৰা বিজ্ঞান মূৰ্তি জগ তৰে জানি জীৱ সুখদ সদাতা তুমি পরিপূর্ণ ব্রহ্ম অনন্ত কতি ঠাকুর তাহি তাহি কৃষ্ণ কৰা মোৰ মহদূৰ এহি বুলি পাৱে পৰি কানন্দ কৰ পাছে কৃষ্ণ একো তাংক নেদি পনিধান ৰূপ দেখাই ভৈলন্ত আগতে অন্ত ধ্যান এরা উঠিলা জলর পাশে দানর পতি শরীলার ঠট করি কৃষ্ণ কৃষ্ণ। হে প্ৰভুসকল, এনেভাৱে অংকুৰে বিভিন্ন তুতি মিনতি মাধ্যমেৰে প্ৰভু ভগৱন্তৰ চৰণত সেৱা ধৰিছে আৰু তেনেভাৱে অংকুৰে বিভিন্ন বাক্য ব্যৱহাৰ কৰি অশেষ কৃষ্ণে একোটাংক নেদি সংবিধান ৰূপ দেখাই ভৈলন্ত আগতে আৰু এনেভাৱে কোনো তুতিত সন্তুষ্ট ভগৱন্তই অংকুৰে কৈ থকা কোনো বাক্যখিনি কোনো সংবিধান নিদিলে। আৰু ঠিক তেনেভাৱে আমাক যেতিয়া মালা মন্ত্ৰ জপ কৰে হৃদয়ত গুৰুজনাই কোৱাৰ দৰে ফাটি পাই বা কহিলো স্বৰূপ হৃদয়ত যেতিয়া ৰূপটো ধাৰণ কৰিব পদৰ পৰা ধৰি মস্তকলৈ মস্তকৰ পৰা ধৰি পদ আৰু তেনেভাৱে যেতিয়া নাম জপ কৰিব আৰু সেই নাম জপত ভগৱন্তে উত্তৰ নিদিয়ে, কিন্তু নাম পৰম ধন চিন্ত ভাই বৰ্ণ আপোনাৰ যিখন নেকি একাউণ্ট আপুনি যে
সৰু